তো বহুত বেয়া খবৰ এটা আহি গ'ল IPL যেটো আছে IPL টো কেনসেল হ'ল এবাৰ 29 মাৰ্চৰ আৰম্ভ হোৱা আছিল তো এইটো কৰি দিলে এতিয়া 15 এপ্ৰিল তো এতিয়া শিওর নহয় যে 15 এপ্ৰিলত হ'ব বুলি ডিউ টু দা করোনা ভাইরাস তো করোনা ভাইরাসে বহুত বেছি ক্ষতি কৰি আছে অকল ইণ্ডিয়াৰ বুলিয়ে নহয় অল ওভাৰ ওয়ার্ল্ডৰ কাৰণে ক্ষতি কৰি আছে সো যেটো বিজনেস আছিল তো সবতে লকডাউন হৈ গৈছে ফ্লাইট বিলাক কত কাৰো বেলেগৰ সম্পৰ্ক নাই সো মাজতে ৰিসেন্টলি ভিসা জিকেট আছে কেইটামান দেশৰ ভিসা কেনসেল কৰি দিলে ইণ্ডিয়াই সো তেনেকুৱাকে বহুত ধৰণৰ প্ৰবলেম হৈছে তো করোনা ভাইরাসে বহুত আতংকৰ সৃষ্টি হৈছে যিমান যি নহওক এতিয়া মেইন কথাটো হ'ল IPL যেটো আছে IPL টো আছিল আমাৰ IPL সবৰ কাৰণে বহুত ফেভাৰিট বহুতে অকল ইণ্ডিয়াৰ কাৰণে নহয় বা অসমৰ কাৰণে নহয় অল ওভাৰ ওয়ার্ল্ডে IPL ক চাই সো IPL ক সকলে সাপোর্ট কৰে মানে ইমান ভাল লাগে নিজৰ টিমৰ মানে ধৰি লওক ওয়ার্ল্ড কাপত যেনেকৈ আমাৰ ইণ্ডিয়াৰ যিকেজন খেলুৱৈ খেলিব পায় তো বাকি কেজন বহি থাকিব লগা হৈ যায় কিন্তু IPL তেনেকুৱা নহয় IPL ত যিমান আমাৰ ইণ্ডিয়াৰ ক্ৰিকেটাৰ আছে আৰু লগতে বাহিৰৰ ক্ৰিকেটাৰ লগে একেলগে খেলে সো ফেভাৰিট প্লেয়াৰ বিলাক তাতে থাকে ফেভাৰিট টিম বিলাক থাকে সব সিলেক্ট কৰি লওঁ সো এইটো কাৰণে বিৰাট দুখ এটা বেয়া লাগিল সো 29 মাৰ্চত আৰম্ভ কথা আছিল IPL টো এতিয়া পোষ্টপন কৰি কেনে 15 এপ্ৰিল কৰি দিলে সো 15 এপ্ৰিলত হ'ব না নাই এইটো শিওর নহয় বাট হ'ব লাগে যি হক ভালৰ কাৰণে হ'ব পোষ্টপন কৰা হৈছে যেহেতু কাৰণ এতিয়া মাজত ৰোড সেফটি সিৰিজ এটা চলি আছে তো সেই ৰোড সেফটি সিৰিজত এটা এনেকুৱা কথা এটা চলি আছে যে তাতে দৰ্শকবিহীন খেলা হ'ব সো খেলাটো আমি মোবাইলত চাব পাৰিম ইন্টাৰনেটত চাব পাৰিম টিভিত চাব পাৰিম কিন্তু তাতে দৰ্শক যাব নোৱাৰে যে ষ্টেডিয়ামত যেটো অডিয়েন্স আছে সেই অডিয়েন্স যাব নোৱাৰিব কাৰণ করোনা ভাইরাসৰ কাৰণে কলোনা একেবাৰে বহুত ধৰণৰ হাংগামা হৈ গৈছে আতংক সৃষ্টি হৈছে চাৰিও পিনে তো এই কাৰণে এটো শিওর হোৱা নাই তেলকে সো নিউজত দি আছে তেনেকুৱাকে আৰু যদি তেনেকুৱা হয় তো তেতিয়াহ'লে অলপ বেয়াই লাগিব কাৰণ মোবাইলত কৰি আৰু ষ্টেডিয়ামত চোৱাত কৰি বহুত ডিফাৰেন্স হয় তো যিসকলে চাম বুলি ভাবিছিল গুৱাহাটীত আমাৰ হোৱা কথা আছে এবাৰ ৰাজস্থান ৰয়েলছ আৰু কেকেআৰৰ লগত তো যদি এতিয়া আৰু কি হয় যদি আগৰ শিডিউল মতে থাকে ডেটটো অকল পোষ্টপন হ'লে বেলেগ কথা হ'ব যদি এতিয়া যদি টাইম প্লেজ হয় তো সবজুল চেঞ্জ হয় তেতিয়াহ'লে আমাৰ কাৰণে অলপ বিৰাট দুখ লগা হ'ব কাৰণ আমাৰ ওচৰতে বৰখাউৰা ষ্টেডিয়ামত IPL হোৱা কথা আছিল সো তাতে যদি নহয় আকৌ কলকাতা চাব লাগিব তো বেলেগ ক'বাত যাব লাগিব কিন্তু অসমত ফাৰ্স্ট টাইমৰ কাৰণে ইয়াৰ আগতে হৈছিল না নাই মই শিওর নাই কিন্তু ইটো মই জানামতে ইটো ফাৰ্স্ট টাইম হ'ব কিজান চাগে তো কি কম আৰু উপায় নাই এতিয়া আৰু করোনা ভাইরাস সো প্ৰথমতে চীনৰ পৰা উৎপত্তি হ'ল তো বাকি বেছি ভিডিওটো লং নকৰিম কিয়নো সবে গমে পাব এতিয়া সবে নিউজ চাই আছে সবে শেয়ার কৰি আছে সবে সোর্স কিবা কিবি বিলাক লিখি আছে কি কৰিম উপায় নাই এটো গ্লোবাল হেলথ যেটো এটা আৰম্ভ হৈ গৈছে সো সবে আমাৰ প্ৰটেকশন লোৱাটো ভাল কাৰণ অকল খেলাটো এবাৰৰ কাৰণে নহয় যাতে আমি নেক্সট ইয়াৰো চাব পাৰো সেই কাৰণে আমাৰ তেনেকুৱা প্ৰিপাৰেচন থাকিব লাগিব যদি করোনা ভাইরাসত আক্ৰান্ত হৈ যদি কোনোবাই যদি হয়তো মৰি যাও না বা ঠিক তেনেকৈ আক্ৰান্ত হৈ পৰি থাকোঁ তেতিয়াতো আৰু গল লাইভ গল সো এই কাৰণে যিখিনি আমাৰ সেফটি দৰকাৰ যেনেকা হাতত সাবন টাবন মুখত মাস্ক লগা এইবিলাক যিখিনি আমি যিখিনি পাৰো তাৰ মানে এইখিনি আমাৰ কৰাটো বেষ্ট জৰুৰী হ'ব তো ভিডিওটো বেছি লং নকৰিম যদি ভিডিওটো ভাল লাগি থাকে লাইক কৰি দিব কমেন্ট কৰি দিব শেয়াৰ কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ সাবস্ক্ৰাইব কৰিব প্লিজ তো পুনৰ লগ পাম বাই